নমস্কাৰ, আজি দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি হৈছে 10 এপ্ৰিল। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পৰীক্ষাৰ ফলাফল নিজৰ মোবাইলত কেনেকৈ চাব পাৰিব আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। আপোনালোকৰ সুবিধাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ ৱেবছাইট লৈ আহিছোঁ। এইকেইটা ৱেবছাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ল'ব পাৰিব নিজৰ নিজৰ পৰীক্ষাৰ ফলাফল। আপোনালোকে এইটো ৱেবছাইট স্ক্ৰীনশ্বট কৰি ৰাখি দিয়ক। ইয়াৰ লিংক মই মোৰ ডিছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দি দিম। তাৰ পৰা আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইটো এটা লিংক খোল খাব। এইটো লিংকত আপোনালোকে কি লিখিব, কেনেকৈ আপোনালোকে নিজৰ ৰোল কোড, ৰোল নং লিখিব, মই আপোনালোকক দেখাই দি আছোঁ। এইটো ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰীক্ষাৰ ফলাফল মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰে। যেতিয়া ক্লিক কৰিব ইয়াত B26 লিখা আছে, ৰোল কোড, ৰোল নং লিখাৰ পাছত আপোনালোকে ছাবমিট কৰি দিব। ইয়াত চাই লওক, মই আপোনালোকক দেখাই দি আছোঁ। তাৰপিছত আপোনালোকৰ নাম, আপোনালোকৰ দেউতাকৰ নাম, আপোনাৰ মাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ সকলোখিনি তথ্য ইয়াত আপোনালোকে পাই যাব। যেতিয়া আপোনালোকে আকৌ তলৰ পিনে আহি যাব, ইয়াত আপোনালোকৰ কিমান ছাবজেক্টত কিমান নাম্বাৰ আপোনালোকে লাভ কৰিছে ইয়াত আপোনালোকে পাই যাব। এনেকৈ আপোনালোকে আজি লাভ কৰিব নিজৰ পৰীক্ষাৰ ফলাফল। তলত আহি গৈছে প্ৰিণ্ট। আপোনালোকে এইটো ৰিজাল্ট, এইটো মাৰ্কশ্বিট আপোনালোকে নিজে প্ৰিণ্ট কৰি ল'ব পাৰিব। লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মোবাইলৰ জৰিয়তে নিজৰ পৰীক্ষাৰ ফলাফল ডাউনলোড কৰে। ইয়াৰ লিংক মই কমেণ্ট বক্সত দি দিম বা